বেজবলাৰ খাদ্য আছিল নিৰঞ্জন কাৰ্যালয় আলোচক জিলা শিৱসাগৰ কাবিল 1991 প্ৰতি শ্ৰীযুত মৌচুমী কিবা কৰে অৱশ্যে একেটা লখিমপুৰত কিন্তু বৰ্তমান বহুদিনলৈ শিৱসাগৰতে আছে এই একেটা এটা অস্থায়ী ঠিকনা শিৱসাগৰ থুনুকথাকৈ অসমীয়া বৰষা অমাতৰ মাত যেন কোৱা যিটো ভাষা অসমীয়া ভাষা মোৰ বৰ মৰমৰ জ্বলন্ত ভাৱনা মোৰ অদ্ভুত নামৰ শ্ৰদ্ধাভাৱে জয় জয় সৰকাৰী কুবল বিফলান কৰিবি আপোনাৰো ইয়াচিত আন্তৰিক শ্ৰদ্ধা আৰু সাহিত্য সমাজ কাৰ্যনা উপকৃতভাৱে সমাজ আৰু গতিশীলতাই সভ্যতা নিৰ্মাণ কৰা সমাজৰ অগ্ৰগতিৰ যাত্ৰাক ধৰি ৰাখে সাহিত্য সাহিত্য হৈছে সমাজৰ গতিশীলতা আৰু সভ্যতাৰ উপকৰণৰ প্ৰস্তাৱে সাহিত্য অবিহনে সমাজৰ সামগ্ৰিক ৰূপ আধৰুৱা এই মন্তব্য সাহিত্য সাধনাৰ লগত জড়িত হৈ নিৰলস প্ৰচেষ্টাৰে আপুনি অসমীয়া সাহিত্যৰ ক্ষেত্ৰখনে যি ভূমিকা পালন কৰি আহিছে তাৰ বাবে আমি অতিকৈ আনন্দিত আৰু গৌৰৱ অনুভৱ কৰিছোঁ আপোনাৰ এনে মহান কৰ্মশালা কৰি আজিৰ এই পবিত্ৰখনত আপোনাৰ পৰমমূলক মেঘমলৰ সাহিত্য সাধনা বজাৰী অৰ্পণ কৰিবলৈ পাই আমি নথৈ সুখ অনুভৱ কৰিছোঁ আপুনি সুস্বাস্থ্যৰে সুদীৰ্ঘ কৰ্ম জীৱন লাভ কৰক তাকি আন্তৰিকতা কামনা কৰি আমি পৰম্পৰা প্ৰাৰ্থনা বিবেক উপভোগ কৰা সভানেত্ৰী গুৰুদত্ত মুখপালক 15 অক্টোবৰ 2021 আমি এখনৰ সংবাদপত্ৰটি প্ৰদান কৰিব কাৰণে সভানেত্ৰী মহোদয়াক অনুৰোধ জনাইছোঁ আৰু আজিৰ পৰা তেখেতক আমি এই বজাৰে